মাজলৈ কাৰ্বি আংলঙত অব্যাহত ক্ষোভৰ জুই বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ পিছৰে পৰা উত্তপ্ত হৈ আছে দুয়োখন পাহাৰীয়া জিলা স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰাত স্তব্ধ হৈছে জনজীৱন কাৰ্বি পাহাৰত ক্ষোভৰ জুই দুয়োখন পাহাৰীয়া জিলাতেই উত্তেজনা অব্যাহত বৃহস্পতিবাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত সংঘটিত অপ্ৰীতিকৰ ঘটনাৰ পিছৰে পৰাই দুয়োখন জিলাতেই প্ৰতিবাদৰ জোৱাৰ স্বতঃস্ফূৰ্ত বন্ধত স্তব্ধ জনজীৱন বন্ধ হৈ পৰিছে যান বাহনৰ চলাচল বন্ধ হৈ আছে দোকান পোহাৰ বেংক চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানসমূহ বিৰাজ কৰিছে চেপা উত্তেজনা দুদিন ধৰি অব্যাহত প্ৰতিবাদত ভীতিগ্ৰস্ত হৈ পৰিছে জিলা দুখনৰ হিন্দীভাষী লোকসকল নতুনকৈ যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে নিৰাপত্তা বাহিনীয়ে জিলা দুখনত কাৰ্বিসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰশাসনক দাবী জনাইছে প্ৰতিবাদকাৰীসকলে যিমান কাৰ্বি আংলং ৰাইজে আছে সংগঠন আছে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে আমাৰ পুৰা টোটেলি এইটো কণ্ডেম কৰিছোঁ বিহাৰীকেইটাক আমাৰ জাষ্টিছ লাগে সেইকাৰণে চ' যিমান পিজিআৰ ভিজিআৰ মাটি আছে এইটো টোটেলি ইলেকশ্যন কৰিবই লাগে আমাৰ ডিমাণ্ড ইটোহে লাগে আমাৰ কাউন্সিলক আৰু আসাম গভৰ্ণমেণ্টত ইণ্ডিয়া গভৰ্ণমেণ্টত আমি এইটো পৰীক্ষা দিছোঁ এইটো মাটিটো পুৰা ইলেকশ্যন কৰিব লাগে ইয়াৰ মাজতে দেওবাৰে কাৰ্বি ছাত্ৰ সন্থা আৰু অন্যান্য সংগঠনে হাওৰাঘাট বজাৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিওৱাৰ লগতে এক প্ৰতিবাদী সভাৰো আয়োজন কৰে খেৰণী কাণ্ডৰ এক সুবিচাৰৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে পিজিআৰ এলেকা য'তখিনি ঘটনাখিনি সংঘটিত হৈছে সেইটোত যেতিয়ালৈকে আমাৰ মানে সমাধানখিনি নহয় বা আমাৰ দাবীখিনি যেতিয়ালৈকে পূৰণ কৰা নহয় তেতিয়ালৈকে এভিকশ্যন কৰা নহয় তেতিয়ালৈকে বন্ধখিনি পিজিআৰ এলেকাত সেইটো বন্ধ তেনেকুৱাই চলি হৈ থাকিব অঘোষিত বন্ধৰ মাজতে দেওবাৰে ডিফুৰ পৰা নগাঁৱলৈ যোৱা বাছৰ চলাচল পুনৰ আৰম্ভ হৈছে ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম